Hey guys, good morning. কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু এতিয়া আমি দেখিছে ৰাস্তাইদি আহি আছোঁ মাহীহঁতৰ ঘৰত। আজি মাহী ছোৱালীজনীৰ বাৰ্থডে আছে মাইনাৰ। তাই গম নাপায় আমি যে তাইৰ কাৰণে কেক লৈ কৰি আহিছোঁ। তাই একোৱে গম নাপায়। তাই ৰাতিপুৱা ফোন কৰিছোঁ, তাই কৈছোঁ যে আমি ঘৰত নাই, কালি বিয়া এখন আছে, বিয়াখনলৈ আহিলোঁ, আজি যাব নোৱাৰিলোঁ, বেয়া নাপাবি, আমি গৈহে বাৰ্থডে পাতিম বুলি কৈ তাইক থৈ দিছিলোঁ। কিন্তু তাই গমেই নাপায় আমি যে এতিয়া কেক লৈ আহিছোঁ। এতিয়া গৈ আছোঁ, তাকে দেখাম তাইনো কি গম কেকটো আনা গম পাই কেনেকুৱা ৰিয়েক্ট কৰে দেখাই দিম। আহি আছোঁ। এইয়া আমাৰ ৰাইচ কুকাৰ মনে আৰু প্ৰথমে সজাই ল'ম দেই। মানে ইহঁতে তাক তোমালোকে মাতবোৰ নকৰিবা হা। এতিয়া আহি পালোহি। কেনেকুৱা ৰ'দ দিছে। এইফালে আহা দুইটা আহা। বাবু ভিডিঅ' কৰাৰ দায়িত্ব তোক দিলোঁ, তই এতিয়া কৰি থাক। এইটো আমাৰ বাবু। নমস্কাৰ। আজি কৰি থাক। বাবু আৰু বেক কেমেৰা কেনেকৈ কৰে? তোমালোক কলে আহিছা ন? খোৱাইতা ঘৰত আজি কি আছে? খোৱাইতা ঘৰত কাৰ বাৰ্থডে? পি বাৰ্থডে আছে। মাহী বাৰ্থডে তোমাৰ? জনক ধুনীয়া লাগিছে একে দেখিব। কি মা কি অকণ খাই চোৱা। কি খাই চোৱা? হা এইটো খাই চাবা অকণমান। এতিয়া যে খাই দিয়া বাৰ্থডে গাৰ্ললে দেখোন কাটিবই নাপাব। একেবাৰে খাবা দেই। এইটো হৈছে কেকটো। মানে কি পিন্ধি আছ? ভাল লাগিছে নে? ভাল লাগিছে। তুমি মোক ধৰা, ইয়াত ধৰা। মাহী হাতত পি হাতত ধৰা। এইখিনি ধৰা। Happy birthday to you. Happy birthday to you. Happy birthday dear Maina. Happy birthday to you. May God bless you. May God bless you. Happy birthday to you. Happy birthday to you. Thank you. এইফালে মাহী আৰু এয়া আমাৰ জোন চাই দে। হ'ব ভিডিঅ' কৰি আছে আহিলে তোমাৰ লগত ভিডিঅ' নহ'লে তুমি সেইদিনাখন চাগে মোবাইলটো অন কৰি নিদিলা মোক আজিও। আকৌ ৰি কৰি দিয়া।
খাব দিয়া আছো ৰ দে তাকে বস্তু এখন কিবা অকল ফটোটো ঐ তো বাৰ্থডে আনি এটা Happy birthday to you. Happy birthday to you. Happy birthday to Umans. তাৰপিছত ভাগ্যজী Happy birthday to you. কিমান আছিল কেকটো এই নামটো কিয় গম পাওঁ মই ফল খাবা বোলে গছৰ দাম নহয় না Happy birthday এই বাবুক দে 300ৰ ওপৰত 400ৰ তলত মাইনা চাই দে Happy birthday মাইনা কাটি প্লেটখনত দিয়া খা খাই দে খাবলৈ খা আগতে সৰুতে দুটাই ইমান বদমাছ আছিলে আমাৰ ইহঁত দুটাই সিহঁত দুটা আছিলা ইছে পাপুলৈ লৈ যোৱা আজি লৈ যা কামালে অকণমান থৈ দিওঁ পাপা ভাল পাইছে ন না পাইছিলো ৰবা আরে কাগজটো সৰুকে কাটি সেই দুজনীয়ে হাত লগাম নে বাৰু এটা আপোনাৰ টেষ্টি মাইনা ধৈৰ্য নাইকিয়া হৈ গৈছে কি ফ্লেভাৰ হ'ব পইচা লাগিব মই যে কেমেৰামেন কৰি আছিলোঁ পইচা লাগিব হৈ গ'ল কেক কাটা এতিয়া ঘৰলৈ যাওঁ আকৌ আপোনালোকৰ পিছত লগ পাই আছোঁ এতিয়া বাই বাই Hey guys, এতিয়া আহিছোঁ কলডিল কাটিবলৈ গছৰ পৰা এটা কলডিল কাটিম আহিছোঁ একদম 3জনী মানুহ সেইকেইটা আমাৰ হাঁহকেইটা আৰু এইটো আমাৰ ছাগলী ঘৰ এইয়া হাঁহ এইজোপা হৈছে ভেবেলী লতা আৰু এইটো হৈছে কলডিলটো এইটো এতিয়া কাটিম মই মা ধৰক মোবাইলটো পিছৰ পৰা মই কাটি থকা দেখাই দিব সেইটো বলক হৈ গ'ল এয়া কলডিল কাটি আনিলোঁ এতিয়া মই পাচলি কাটিবলৈ লৈছোঁ আজি কলডিল ৰঙালাও আৰু মাছ বনাম গতিকে চাই থাকক আজিৰ ৰেচিপিটো আপোনালোকক দেখাই দিম মই কেনেদৰে ৰঙালাও কলডিল মাছ বনাওঁ আৰু এইফালে এয়া বাহিৰৰ চৌকাত জুই কেৰাহী গৰম হ'বলৈ দিছোঁ ইয়াতে মাছ ভাজিম এইটো আমাৰ ঢেঁকী আজি বাহিৰতে বনোৱা হ'ব আৰু এইখিনি মাছখিনি এয়া মাছ
কেৰাহীতে মাছ ভজা তেল আছিলেই, সেইবাবে মই ইয়াতে অলপমান তেল দি দিছোঁ। তেলখিনি দি ভালকৈ গৰম হ'বলৈ দিম আৰু তেলখিনি গৰম হোৱাৰ পিছত কাটি ৰখা পিঁয়াজ আৰু জলকীয়াখিনি দি পেলাই অলপ সময় ভাজি থাকিম। এইখিনি ভজা হৈ গ'ল আৰু এতিয়া মই ইয়াতে দি দিছোঁ অকণমান আদা নহৰু থেতালি আৰু এইখিনি অকণমান ভাজি লৈ এতিয়া ইয়াতে দি দিছোঁ কলডিলখিনি দি ভালদৰে এবাৰ লৰাই দিছোঁ আৰু এতিয়া মই ইয়াতে দি দিছোঁ ৰঙালাও আৰু আলুখিনি। এইখিনি দি ভালদৰে এবাৰ তল ওপৰ কৰি এতিয়া ইয়াতে মই সোৱাদ অনুযায়ী নিমখ দি দিছোঁ আৰু প্ৰয়োজন অনুসাৰে হালধি দি দিছোঁ। জিৰা গুড়া 2 চামুচ দিছোঁ। দি ভালদৰে এবাৰ লৰাই দিছোঁ। এতিয়া ঢাকন মাৰি এইখিনি সিজিবলৈ দিম। এনেকৈয়ে অলপ সময় ভাজি থাকিম মই। এতিয়া মই ঢাকনখন দাঙি আকৌ এবাৰ ভালদৰে লৰাই দিছোঁ আৰু এয়া দেখিছা ধুনীয়াকৈ চব্জিখিনি সিজি গ'ল। এতিয়া মই ইয়াতে প্ৰয়োজন অনুসাৰে পানী দি দিছোঁ। পানী দি ভালদৰে এবাৰ লৰাই দিম। এতিয়া মই ঢাকন মাৰি অকণমান উতলিবলৈ দিছোঁ। আৰু অলপ উতলাৰ পিছতেই মই ঢাকনখন আঁতৰাই এতিয়া ইয়াতে ভাজি ৰখা মাছখিনি দি দিম। মাছখিনি দি ভালকৈ অকণমান উতলিবলৈ দিম। আৰু এতিয়া ইয়াত দেখিছে তৰকাৰীখন ধুনীয়াকৈ উতলিছে। এতিয়া মই জুইৰ পৰা নমাই ইয়াতে অকণমান জালুকৰ গুড়া দি দিম। এয়া দেখিছে জালুকৰ গুড়া মই সৰু চামুচখনে প্ৰায় 1.5 চামুচেই দিছোঁ। আৰু এতিয়া ঢাকন মাৰি অলপ সময় পিছত কাৰণে থৈ দিম। এয়াই আছিল আজি আমাৰ ৰঙালাও কলডিল আৰু মাছৰ ৰেচিপি। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে। যদি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিবলৈ একেবাৰেই নাপাহৰিব। তেতিয়াহে মই দিয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পাব। পিছত আকৌ নতুন এটা ভিডিঅ'লৈ লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ তেন্তে বাই বাই।